এখন খাই দিওঁ বাচন ধোৱা এতিয়া ভাতগাল খাই লৈ পেলাই বাচনগাল ধুবলৈ আছে এই জহনীত যোৱা ল'ৰাটোক ক'লোঁ তই বোলো গৈ লৈ পেলাই বোলো বজাৰটো কৰি আনগৈ আজি দেওবাৰ বজাৰটো কৰি আনিলে কমচে কম ৰাতিলৈ কিবা এটা খাব পাৰ মাছ মাংস অকণো বহুত দিন খোৱা নাই সি তিনিআলি চুকত ৰাতিপুৱাই গ'ল এতিয়ালৈকে সি ঘৰলৈ অহা নাই ফোন কৰিলে মোবাইলটো নটিচবল হৈ আছে এই গাঁৱৰ আমাৰ চুকৰ এই ভাদৈবুঢ়ীয়ে কৈছে সি নহয় আহি লৈ পেলাই তোৰ বোলে পিতেৰে বোলে এই মেনকাৰ লগত বোলে কিবা বোলে লিলিলাং লাগি আছে হা তাই দেখোন 3টালৈ যোৱা এতিয়া দেখোন 4 নম্বৰত এবাৰ মোৰ ল'ৰাটোক তাইত হৈছেনে ৰাম 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 কেনেবাকৈ যদি সেইজনী যদি সঁচা কথা বুলি যদি শুনো মই তাক খুদাই নেও নহয় ন মই খুদাই নেও তাক দৰকাৰ গৰু পঘা দি বান্ধি পেলাই থৈ দিম মই সি বেলেগ ছোৱালী বিচাৰি নাপালে এই মেনকাকে চিনি পালে গ'লে 3টাই ইউজ কৰাজনীক হা তাই ইউজ কৰাজনীকহে তাই পায় গ'লে ৰাম 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 আজিকালি যেন কি ঘটনাবিলাক মই শুনি আছোঁ দেই ক'ব নোৱাৰোঁ মই দুটাই ল'ৰাই যি খালে মাকৰ বাপেকৰ তেজ চোপাটো সৰু ল'ৰাটোক বোলো ধুনীয়াকৈ বোলো একে উদল মুদল কৰি বোলো বিয়াখন পাতি একে জনাই নিম বোলো অসমত ৰাম 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 কেনেবাকৈ যদি ওচৰ চুবুৰীয়া মানুহবিলাকে যদি সেইটো কথা শুনিবলগীয়া হয় মোৰ নাকটো গুৰিতে কাটি যাবগৈ এনেও মই গাঁৱৰ সভাপতি সভাপতি যদি পিতেকে যদি এই 3টাই ইউজ কৰাজনীক যদি বিয়া পাতে মোৰ নাকটো ক'ত থাকিব আজি আহক আজি সি গম পোৱা নাইতো ধুমাধুম কাম বন পিছত কৰিমহি গা ভৰিবোৰ একেবাৰে পিৰ কৰি আহিছে চিন্তাই খাই মাৰিছে আৰু যেনে তেনে এটা ল'ৰা আছিলে বোলো সিও বোলো মোৰ নিচিনা হ'ব মাকৰ বাপেকৰ কথা শুনিব সি গৈ লৈ পেলাই কাৰ কথা শুনিলৈ পেলাই ৰাতিপুৱা 9টা বজাতে ওলাই গলি তিনিআলি চুকলে গৈ লৈ পেলাই ভাত এটা খোৱা নাই তোৰ তিনিআলি চুকত কিহৰ আড্ডা ইমান তোৰ ওচৰতে তই যে চোতাল খাই আছিলি যে তোৰ আগতে যে পিছতে যে বহি আছিলো তই দেখিছিলি নে নাই তই বিচাৰি ফুৰিব লাগিব তোক নিবিচাৰিলে হ'ব নেকি ককাৰে দুইটা এজনী বিয়া পাতি নিজৰ ফালে গ'লে তই এতিয়া মোৰ লগত আছ কমচে কম মই তোক নাচালে পেলাই কাক চাব লাগিব কচোন যা ভাত দেগো যা ভোক লাগিছে যা বাই পেলাই বনাই পেলাই থৈ দিছো খাই ল'ব বাঢ়ি লৈ পেলাই বাঢ়ি চাই দিব নোৱাৰো মই বাঢ়িব নোৱাৰো বাঢ়িব নোৱাৰা যদি তিনিআলি চুকত কোনোবাই ঘনীয়েটো মুখনে নেকি ভাত মেনকা আছে দেখোন ৰাম 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 সেইজনী নামটো তই মুখতে নলবি তাই 3টালৈ যোৱা এবাৰ তোক যদি ভাল পাইছে তাই 4টা হ'ব আৰু তই যে ঘপকতে তাইৰ নামটো মুখত ললি কাৰণটো কি তাই ভাল পায় ময়ো ভাল পাওঁ তাতে কি হ'ল আকৌ বাবা না যদি তাইক যদি কেনেবাকে যদি তই যদি বিয়া পাতিবলগীয়া হয় 3টাই ইউজ কৰা যেনে তই আমাৰ ঘৰৰ পৰা ওলাই যাবি বাপে মায়ে মৰিলে বুলি ত্যাগ কৰি দিবি সিমানে বেলেগ কথা আৰু মই নকওঁ নালাগে নাই তোৰ বাপেৰে মই ক'ৰবাত গৈ লৈ পেলাই ভিক্ষা কৰি খাই থাকিব এই ভাদৈবুঢ়ীয়ে কৈ থৈ গৈছিলে আহি লৈ পেলাই এই তোৰ বোলে পিতেৰে বোলে মেনকাক বোলে ভাল পায় বোলে হা মই সেই মানুহজনীয়ে কোৱা কথাটো মিছা বুলি ভাবিছিলোঁ এতিয়া তোৰ নিজৰ মুখেদি শুনিলো যেতিয়া সেই কথাটো সঁচাই মানে তোৰ লগত লেকচাৰ মাৰি লাভ নাই ভাত খাই ল'ব বাৰী পাৰি দিব নোৱাৰো মই খাই ল'ব নিজে বাৰী দিব নোৱাৰো মই সেই মেনকাকো দিম মই তাইনো 3টালৈ গৈ লৈ পেলাই পিপি কমাই নাই নে ৰাম 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 তাই মোক ৰাম 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 দে তাই 3টালৈ গৈ লৈ পেলাই সজুতি মই নাই 4 নম্বৰতে মোৰ ল'ৰাটোক পাগল কৰিলে দেই কম ডাঙৰ ঘটনা এটা শুনিলো নহয় এই হতচি যোৱা দিনো তাইকহে ভাল পাবগৈ লাগেনে এতিয়া মোক ভাদৈবুঢ়ীয়ে কোৱা কথাটো মই বিশ্বাস কৰিলোঁ সি কোৱা কথাটো মই বিশ্বাস কৰিলোঁ মই কি কওঁ বাৰু মাকজনীয়ে এই বাপেকে যদি কওঁ গম পায় সি তাক ৰাতিলৈ পিচকৈ কাটিব ইয়াক ৰাম ৰাম পিচকৈ কাটিব হে ভগৱান মই ক'ত থাকোঁ বাৰু ইফালে গৰমে মাৰিছে ইফালে টেনশ্যনে মাৰিছে আজি কি কওঁ কি নকওঁ হে ভগৱান কৃষ্ণ ৰাম 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 কি কথা এটা শুনিলোঁ মই সেইজনী নামটো মুখত ল'লেও মোৰ পাপ লাগিব আনকি 4টা এইটোৱে যদি 4টা আৰু যদি 3টাই যদি তাই কুইজ কৰিলে পিয়নি যদি সজুতি যদি মাৰিবই নালে তাই বেলেগ এটাক যাওক আকৌ ইমান টাউন চহৰত তাই ধান্দা কৰিবগৈ পাৰে নহয় অকল মোৰ ল'ৰাটোহে পালেনে ধান্দা কৰিবলৈ আজি আহক আজি মই এই জহনী ভেটি উঠ কওকচোন এইয়া কাজিয়া নালাগিবি আমাৰ মায়ে মুখখন বৰ চোকা তাই এনেই কেতেকী নাম পোৱা নাই গাঁৱৰ মানুহে তাইক কেতেকী বুলিয়ে মাতে নেকি বৰ চোকা অকণ ভালকে মিলি কৰি থাকিবা কিবা নহয় আপোনাৰ মাকৰ লগত মই কাঠে মিলিম বোলো কিবা এটা ক'লে মনে মনে থাকিবা বুজিছেনে ওৱনিখন নল'ব হ'ব নি বাৰু ওৱনিখন লৈয়ে নাই এদিনৰ কাৰণে ইজ্জতৰ কথা আছে নহয় সেইকাৰণে নকইনা আনিলো তই নকইনা বিচাৰিছিলি যে মেনকা আনিলো আকৌ ল আকৌ
তো কাম খেয়া কৰি পেলালি তো মেনকা মানে বিয়াই পাতিলি পাতিলো ঐ যা ই মাইক খেয়া কো যা হাত ভৰি ধৰ কো যা নাই এই তাস তো কবি মোক আহিলে বলা যেনেকৈ তো যেনেকৈ যা মাকে নেলাগে মোক খেয়া কব তো তিনটা ইউজ কৰা বস্তু মোৰ ঘৰত কেতিয়াও সোমাব নোৱাৰে আৰু মোৰ চৰণত কেতিয়াও তো ধৰিব নোৱাৰ তা হঠি ধৰ যেনেকৈ আনিছিলে তেনেকৈ লৈ দে দে যি হল তিনটা ইউজ কৰা কি তিনটা ইউজ কৰিলে মানে কৰি গবা তোৰা তিনটা লবলে বিলা বলাই যোৱা বলে বিয়া সোমাবলে চাই নবলে এটা মোৰ লট খাপালি কিনে হেৰি মই এনেকুৱা কথা শুনিবলৈ এখন ঘৰলৈ অহা নাই কিন্তু খালে এইজনী মুখখনো লাও পাত কচু পাত লাগ আনিলো মোৰ ইজ্জতটো সৱাল আছে যা মিলি কৈ থাক দুইটা যা লাগি থাক মই যাংগৈ যা নোৱাৰো মই ঘৰত সোমাবলৈ আই তই যি বস্তু তই মোৰ ঘৰত সোমাব নোৱাৰ আৰু তুমটাই তোক চাও বাদ এৰি দিয়ক আপুনি টেপটেপাই নাথাকিব দেখিলি তাই তোমাৰ মই একো নাখাওঁ এই জহনী যোৱাৰ ল'ৰাটোৱে যেতিয়া তাই যেতিয়া বিয়া পাতিলে মই নকওঁ দে সেইটা বেলেগ কৈ দিম আৰু তিনিটাই ইউজ কৰা মালৰ হাতত দি মই ভাত পাচলি নাখাওঁ দেই বা নকবা তাই ভাতটো তাই বনাই খাম মোৰতো মই নিজে বনাই খাম আই কি ঘটনাবিলাক শুনিছোঁ দেই এতিয়া মোক এই কিমান হাঁহিব এতিয়া এই কুলিয়ে হাঁহিব এই ৰজালি থাকে বোলে এই তিনিটা ইউজ কৰাজনীক বিয়া পাতিলে মই কোনটো নাকদি ওলাম বাৰু চব্জিকেইটা কুটি লৈ পেলাই ভাতকেইটা বনাই লৈ পেলাই খাই লওঁগৈ মানুহটো আহিলে আৰু এখন যুদ্ধ আছে মানুহটোৱে কি কয় বা হে ৰাম 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 ভগৱান কি ঘটনাবিলাক শুনি থাকোঁ আগতেই নিউজতহে দেখি থাকোঁ মোবাইলতহে দেখি থাকোঁ আজিকালি নিজৰ ঘৰতে দেখিলোঁ মায়ে বুলি তই মাতিব নালাগে তোৰ এই মা শব্দটো শোভা নিদিয়ে মুখত নামাতিবি তই মায়ে বুলি মোক আপুনিনো কিয় কথা পাতি তেনেকে কয় আপোনালৈ চাহ বনাই আনিছে বুঢ়ী চাহ দিয়া যেন পাইছ শাহু হৈ থাকিবি বোৱাৰী মূৰৰ ওপৰত উঠিবলৈ আহিবি চুলিত ধৰি ফাৰ কৰিম মেখেলালত ভৰাই থম পাৰে বনৰী শাহু বুঢ়ী বনৰী আলুকেইটা কাটি লৈ পেলাই চব্জিকণ বনাই লৈ পেলাই গৰম গৰম ভাত কেইটামান খাই লওঁ মানুহটো অহাৰ পিছতে মানুহটোৱে যি ডিচিশ্যন ল'ব আৰু মইতো এতিয়া একো ক'ব নোৱাৰো ন তাই দেখিছেই ন তাই মোক গত্তা মাৰি লৈ পেলাই তাই ভিতৰত সোমাই গৈছে তাই কিমান এজনী পাখৰি হ'ব পাৰে চিন্তা কৰ তেনে কিমান এজনী তাই পাখৰি হ'ব পাৰে ৰাম 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 এতিয়া ঘৰখন তাই গুৰ কৰিবলৈ আহিছে আহি লৈ পেলাই আৰু একেবাৰে তিনিটা ইউজ কৰাটোকে পালে গৈ হতচি যোৱাটোৱে তাক মই সৰুতে ঔষধ খুৱাই লৈ পেলাই মাৰি পেলোৱা হেঁতেনে ভাল আছিলে ঔষধ খুৱাই পেলাই মাৰি পেলাই হেঁতেনে ভাল আছিলে মই তাক মা এই চাহ আনিছিলো বনাই মোক খুৱাওক তই মোক মা বুলি মাতিব নালাগে আৰু এই তই যেতিয়া চাহ বনাই আছে তোৰ হাতে পেলাই মই চাহ খাম বুলি ভাবিছ নেকি এইফালে মাৰি পেলাই মা আপোনাৰ মুখখন ইমান চোকা নে অহা দিনৰ পৰা টেপ 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 ইদিনাখন টেপ 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 আৰু আপুনি কি বুলি ভাবিছে মোক সেই বজাৰৰ পৰা কিনি এটা পুতলা বুলি ভাবিছে নি নে গেলা আলু দি পিঁয়াজ বুলি আহিছে দলিয়াই পেলাই দিব আঁতৰি গুচি যাম কথা চম্ভালি ক'ব বহুত সহ্য কৰি আছো শাহু চাহু নেমানিম চুলিত ধৰি পাখু কৰিম চিনি পোৱা নাই আৰু কি হয় ইমান কথা ক'বলৈ আহিছে হা চাহ নেখালে নাই মুঠি খুৱাই থৈ যাম চাহ বুলি বোৱাৰীক নেভাবিব আকৌ চুলিত ধৰি বাঢ়ি কৰি দিম তাই অহা দিনাখনৰ পৰা ইমান মুখখন চোকা মুখ মেলি দে মুঠি থৈ যা হাৰামজাদি বনৰী বুঢ়ী এইটো চৈত্য কানিতে কত তিনিখন ঘৰ ভাঙি পেলাই বোলে আকৌ মোৰ ল'ৰাটোৰ ঘৰ পালেহি আকৌ মোৰ ল'ৰাটোৰ ঘৰখন ভাঙি লৈ পেলাই আকৌ বেলেগ এডালতো গুচি যাবি তই বজাই খুলি বুঢ়ী চা মোৰ উঠন যৌৱন আছে মই 20 তালে 10 তালে যাব পাৰো তই কোন কবলে হা হাৰামজাদি বুঢ়ী চুক ভেকুলি কথা কবলৈ আহিছ তই খুলি লাগে বুঢ়ী কালত তাই কবলে বুঢ়ী তোৰ যদি ইমান দেহৰ পিৰিয়নি দিছে তয়ে যা ঘাটি খুলি লগে মোক কথা চম্ভালি কবি বয়সত আমি এনেকে 10 তালে এনেকে 4 তালে 3 তালে পলাই যোৱা তিউতা নহয় নহয় মায়ে বাবাই যিটোকে চাই দিলে আজি বুঢ়া কাললৈকে আজি চব মোৰ বডি শুকাই গ'ল সেইটোলৈকে মই বিয়া সোমাই আছো তই সেই গৰম হেক দি দিলো বিজা হাৰামজাদি বাৰে বুনৰি খাব তোৰ নিচিনা দিবলৈ কোনো মই হেক দৰকাৰ নাই তোৰ সেইখনে এতিয়া কিবা এটাহে হ'ব গৈছে গৰ ভগৱানে সেইখনে এতিয়া কি বুলি কবা মোৰ ভাত খাই নাই ক'বলৈ তাই ঘৰখনত আহিলে পেলাই গীততে ধ্বংস কৰিব এতিয়া কালি আহিছিলে কালি এতিয়া গৈ লৈ পেলাই তাই মোক গটা মাৰি সোমাই গ'ল আজি আকৌ ৰাতিপুৱা চাহ দিওঁতে যুদ্ধ লাগি গ'ল এতিয়া আগে গীতে গাঁও মানে গম পাব বোলে কেতেকীয়ে বোলে বোৱাইকে বোলে কাটিয়ে বোলে দুপাল পাল বোলে ঘৰৰ ভিতৰত বোলে ৰাম ৰাম এইজনীৰ লগত লাগিব নহয় দেই যিখনে ক'লে থুই কটাই নিজকে লাজ লাগিছে শুনি পেলাই